সকলোকে নমস্কাৰ। ব্যস্ততাপূৰ্ণ সময়ৰ পৰা আঁতৰি আহি মাথো কেইটামান দিনৰ বাবে থাইলেণ্ডত থকাৰ হেঁপাহ এটা সাঁচি ৰাখিছিলোঁ বহু দিনৰে পৰা। সময়ত আমাৰ আশা বাস্তৱায়িত হ'ল। যোৱা 9 জুনত আমি সপৰিয়ালে থাইলেণ্ডৰ স্বৰ্ণভূমি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত অৱতৰণ কৰিলোঁ। ইমিগ্ৰেশ্যন আৰু আন ফৰ্মেলিটিছবোৰ সম্পূৰ্ণ কৰি প্ৰথমতে পাটায়া চহৰলৈ আহোঁ। পাটায়া চহৰখনৰ এটা অংশ আপোনালোকক দেখুৱাওঁ বুলি এই ভিডিঅ'টো আগবঢ়ালোঁ। অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে বেংককৰ বাকী ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকে। সুন্দৰ, শৃংখলাবদ্ধ আৰু অতিকৈ ধুনীয়া চহৰ পাটায়া। পাটায়াৰ হোটেল ছানবিমত আমি আগতে ৰুম বুক কৰি ৰাখিছিলোঁ। গধূলি পৰত আলকাজাৰ শ্ব' উপভোগ কৰিলোঁ। কাহানিও নেদেখা সুন্দৰ নৃত্য প্ৰদৰ্শন দেখা পালোঁ। অনন্য, অপূৰ্ব আৰু অভূতপূৰ্ব নৃত্য। এনে লাগিল যেন সৰগৰ কোনোবা নৰ্তকীহে ধৰালৈ নামি আহিছে। পিছদিনা ৰাতিপুৱা 7 বজাতে কোৰেল আইলেণ্ডলৈ যাবলৈ সাজু হ'লোঁ। আগতে যোগাযোগ কৰি থোৱা মতেই হোটেলৰ লবিত ড্ৰাইভাৰ ৰৈ আছিল। কিছু সময় যাত্ৰাৰ অন্তত আইলেণ্ডৰ পাৰ পালোহি। টিকট আৰু যাৱতীয় ফৰ্মেলিটিজ কমপ্লিট হোৱাৰ পাছত এখন জাহাজত উঠি আইলেণ্ডৰ মাজভাগ পালোহি। আমাৰ লগত যোৱা গাইডগৰাকীয়ে পানীৰ মাজতেই আন এখন জাহাজত উঠিবলৈ ক'লে। অলেখ মানুহৰ সমাগম ইয়াত। কেইবাগৰাকীও গাইডে কেইবাটাও ৱাটাৰ এক্টিভিটিজৰ বিষয়ে আমাক বুজাই দিলে। পেৰাচুট, আণ্ডাৰ চি ৱাটাৰ এক্টিভিটিজ, বানানা ড্ৰাইভ আৰু কেইবাটাও। পেৰাচুটেৰে কোৰেল আইলেণ্ডৰ ভিউ এনজয় কৰিলোঁ। জোনাকেও পেৰাচুটত উঠি কোৰেল আইলেণ্ডৰ ভিউ এনজয় কৰিলে। এইবাৰ আন এখন জাহাজত উঠি আণ্ডাৰ চি ৱাটাৰ এক্টিভিটিজ কৰিবলৈ যাব লাগে। জাহাজত উঠিলোঁ হয়, যদিওবা ভিতৰি ভিতৰি ভয় এটাই মোক হেঁচি ধৰিছেহি। ভয়তে জোনাকক বাৰম্বাৰ বাধা দিলোঁ। সি নাচোৰ বান্দা, কোৰেল আইলেণ্ডত আহিছোঁ যেতিয়া এক্টিভিটিজবোৰ কৰিমেই। তাৰ উত্তৰ। দেউতাকেও এক্টিভিটিজবোৰত অংশগ্ৰহণ কৰিবলৈ জোনাকক উৎসাহ যোগালে। তিনিওগৰাকীৰ ভিতৰত একেবাৰে শেষত ষ্টীলৰ জখলা এডালেৰে মই নামি গ'লোঁ। অলেখ চিৰিৰে নামি গৈ একেবাৰে শেষত সাগৰৰ তলি পালোগৈ। প্ৰথম অৱস্থাত অক্সিজেন মাস্কটো পিন্ধি পানীৰ তললৈ সোমাই যাওঁতে উশাহ ল'বলৈ কষ্ট পালোঁ। গাইডগৰাকীয়ে বাট দেখুৱালে। লাহে লাহে সাগৰৰ তলিত অকলশৰে বাট বুলিলোঁ। মনত অলেখ প্ৰশ্ন আৰু শংকা, লগতে ঔৎসুক্য। আইলেণ্ডৰ তলিত কি বা দেখা পাওঁ। মাজে মাজে ভয়াৰ্ত হৈ পৰোঁ। যদিহে অক্সিজেন মাস্কটো খুলি যায় আৰু যদিহে মোৰ মুখৰ ভিতৰত পানী সোমায় আৰু যদিহে মোৰ মৃত্যু হয়। ষ্টীলৰ ৰেলিংডালত ধৰি সাগৰ তলিত খোজকাঢ়ি আছোঁ। চাৰিওফালে দেখা পালোঁ অলেখ সাগৰীয় মাছ আৰু সাগৰীয় জীৱ-জন্তু নাতিদূৰৈ। মাছবোৰ উজ্জ্বল নীলা, হালধীয়া, বেঙুনীয়া, সেউজীয়া ইত্যাদি। পানীৰ মাজে মাজে অ'ত ত'ত গাইড লগ পাইছোঁ। তেওঁলোকে মোৰ হাতত কিবা গুজি দি আঁতৰি গৈছে। কি কৰোঁ একো ভাবি নাপাই মাছবোৰলৈ ছটিয়াই দিলোঁ। দেখিলোঁ অলেখ মাছ আহিছে খাদ্যবোৰ খাবলৈ। উফ, ইমান যে ভাল লাগিছে সাগৰীয় জীৱ-জন্তুবোৰ চাই চাই অভিভূত হৈ পৰিলোঁ। মনলৈ আহিল বাৰম্বাৰ ভগৱানৰ কি অপূৰ্ব সৃষ্টি। ইতিমধ্যে গাইড এজনে মোৰ হাতত ধৰি জখলা এডাল দেখুৱাই দিলে। বুজিলোঁ জখলাডালেৰে উঠি জাহাজখন পাম। উঠি আহিলোঁ লাহে লাহে। কোনোবা এজনে টান মাৰি মোৰ মুখৰ পৰা মাস্কটো খুলি দিলে। ওপৰলৈ উঠি মাস্কটো খুলি দিওঁতে মোৰ মুখত অকণমান পানী সোমাল আৰু অকণমান কষ্ট পালোঁ। চকু মেলি দেখিলোঁ জাহাজৰ ওপৰত অলেখ মানুহ। আজিলৈ ইমানতে এৰো। ধন্যবাদ।